हेलो स्टूडेंट्स सकलोर खबर केनेकुआ आशा करो निश्चय भाले आसा। আজি যেহেতু 10 বজাত HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে আৰু মই তোমালোকক অলৰেডি জনাইছো কেনেকৈ তোমালোকে ৰিজাল্ট চাব লাগে। কাৰ কেনেকৈ ৰিজাল্ট হৈছে যিসকলে এতিয়ালৈকে জনোৱা নাই এই ভিডিঅ'টো কমেন্ট কৰি তোমালোকৰ ৰিজাল্ট কেনেকৈ হৈছে জনাই দিবা আৰু যিসকলে ৰিজাল্ট জনাইছে তেওঁলোকলৈ থ্যাংক ইউ তথা তোমালোকক শুভেচ্ছা থাকিল। তাৰ লগতে যিসকলে এবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰিছা সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। তোমালোকে অলপ কষ্ট কৰিছিল আৰু কষ্টৰ ফল পাইছা নিশ্চয় হিটো। তাৰ লগতে যিসকলে পাছ কৰিব পৰা নাই উত্তীৰ্ণ হোৱা নাই তেওঁলোকেও হতাশ হ'ব নালাগে, মনত একো চিন্তা কৰিব নালাগে। তোমালোকৰ বাবেও ব্যৱস্থা থাকিব যেহেতু এইটো তোমালোকৰ জীৱনৰ এটা দ্বিতীয় চান্সও হ'ব পাৰে। গতিকে পৰীক্ষাত ফেইল হোৱাটো একো ডাঙৰ কথা নহয়। তোমালোকে একো চিন্তা কৰিব নালাগে, একো বেলেগ চিন্তা একো টেনশন কৰিব নালাগে। তোমালোকে বিনা টেনশনত থাকিবা আৰু পৰৱৰ্তী সময়ত তোমালোকৰ কি আপডেট আহে মই তোমালোকক জনাম। যিসকলৰ বিশেষকৈ পৰীক্ষা বেয়া হৈছে পৰৱৰ্তী সময়ত মই তোমালোকক জনাম তোমালোকে কি কৰিব লাগে। আৰু আজিৰ ভিডিঅ'টোত জনাম যিসকলে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিছা তোমালোকৰ এডমিশন কেতিয়া হ'ব, তোমালোকে HS ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'বলৈ কেনেকৈ এপ্লাই কৰিব লাগিব, অনলাইন নে অফলাইন। যেহেতু এতিয়া HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিবলৈ তোমালোকে জানাই দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিবলগীয়া হয়। গতিকে দৰ্পণ পৰ্টেল তোমালোকৰ এডমিশনৰ বাবে কেতিয়া ওপেন হ'ব, তোমালোকে কেনেকৈ এপ্লাই কৰিবা, কেনেকৈ নামভৰ্তি কৰিবা। তাৰ লগতে এটা বিশেষ কথা জনাম, বহুতেই মোক সুধি আছিল যে কম্পাৰ্টমেণ্টেলৰ আনসাৰ স্ক্ৰিপ্ট ৰিচেকিং কৰিব পৰা যায় নেকি, সেইখিনিও আজিৰ ভিডিঅ'টোত জনাম। তাৰ লগতে যিসকলে পাছ কৰিছা বা যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলা তোমালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ হাৰ্ড কপি কেতিয়া নিজৰ হাতলৈ আহিব বোৰ্ডৰ তৰফৰ পৰা সেইখিনি ডিটেইলছ আজিৰ ভিডিঅ'টোত জনাম। সো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং, বহুতৰ বাবে জৰুৰী। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু এটা সৰু ৰিকুৱেষ্ট, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিবলৈ নাপাহৰিবা যাতে আগলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকা। সো বলা আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে জনাওঁ তোমালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেতিয়া আহিব। যেহেতু আজি তোমালোকৰ ৰিজাল্ট হৈছে আৰু ৰিজাল্টৰ যিখন গেজেট বা নটিফিকেশ্যন আহিছিল সেই গেজেটৰ নটিফিকেশ্যনখনত মই দেখিবলৈ পাইছোঁ তাত স্পষ্টকৈ লিখা আছে যে তোমালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ যি হাৰ্ড কপি আছে সেইখিনি এটা ছিপাৰেটেড টাইমৰ ভিতৰত তোমালোকৰ ইনষ্টিটিউশ্যন বা স্কুলবোৰত আহিব আৰু স্কুলৰ পৰা তোমালোকে কালেক্ট কৰিব পাৰিবা। অৰ্থাৎ যিসকলে পৰীক্ষা দিছিলা তোমালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত অতি কম সময়ৰ ভিতৰত তোমালোকৰ স্কুলবোৰত আহি যাব। তোমালোকে 10-15 দিনৰ ভিতৰত নিজৰ স্কুলৰ পৰা সেইখিনি সংগ্ৰহ কৰিব পাৰিবা। 10-15 দিন পিছত তোমালোকৰ স্কুলত যোগাযোগ কৰিবা, স্কুলত আহি যাব, স্কুলৰ পৰা তোমালোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট হাৰ্ড কপিখিনি লাভ কৰিব পাৰিবা। সো এতিয়া জনাম যিসকলে কম্পাৰ্টমেণ্টেলত আনসাৰ স্ক্ৰিপ্ট আনসাৰ শ্বীট ৰিচেকিং কৰিব বিচাৰিছা তোমালোকে কি কৰিবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ মেইন ফাইনেলত ফেইল হ'লে বা পৰীক্ষাত ভবাতকৈ কম নম্বৰ পালে ৰিচেকিং কৰাৰ ব্যৱস্থা আছে। আৰু ইতিমধ্যে ফাইনেলত যিসকলে ৰিচেকিং দিছিল ৰিজাল্ট আহিছে, HSৰ এটা ষ্ট্ৰীমৰ আহিছে, দুটাৰ বাকী আছে। এতিয়া প্ৰশ্ন হ'ল বহুতেই সুধি আছে যে কম্পাৰ্টমেণ্টেলৰ বাবে আমি ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰি নেকি। ছাত্ৰ ছাত্ৰীসকল যেহেতু মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 1, 2 বা 3খন সৰ্বাধিক 3খন ছাবজেক্টত ফেইল কৰে তেওঁলোকৰ বাবে এই বিশেষ HSLC কম্পাৰ্টমেণ্টেল এক্সামটো পতা হয়। আৰু সেইসকলে যিসকলে 1, 2 বা 3খনত ফেইল কৰে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। আৰু কম্পাৰ্টমেণ্টেলৰ যেতিয়া ৰিজাল্ট হয় তাৰপিছত যদি কোনো ছাত্ৰ ছাত্ৰী নিজৰ ভবাতকৈ কম নম্বৰ পায় বা কোনোবাই যদি আকৌ 2-এখন বিষয়ত ফেইল কৰে তেওঁলোকে জানিব বিচাৰে যে তেওঁলোকে ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰে নেকি। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথা ডাউট ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। যেহেতু তোমালোকে এবাৰ ফাইনেল দিছা তাৰপিছত কম্পাৰ্টমেণ্টেল দিছা, এতিয়ালৈকে 2023 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সামৰ আনসাৰ স্ক্ৰিপ্ট ৰিচেকিং সম্পৰ্কে সেবাৰ তৰফৰ পৰা বা বোৰ্ডৰ তৰফৰ পৰা কোনো নটিফিকেশ্যন অহা নাই। লেটেষ্ট ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰৰ প্ৰাপ্ত তথ্য মতে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে তোমালোকে ৰিচেকিংৰ বাবে এপ্লাই কৰিব নোৱাৰা, অৰ্থাৎ আনসাৰ স্ক্ৰিপ্ট ৰিচেকিং কৰিব পৰা নাযায়। যদি এইবাৰ অৰ্থাৎ 2023 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সামৰ আনসাৰ শ্বীট বা আনসাৰ স্ক্ৰিপ্টখিনি ৰিচেকিংৰ ব্যৱস্থা কৰা হয় বোৰ্ডৰ তৰফৰ পৰা, অৰ্থাৎ যিসকলে ভবাতকৈ কম নম্বৰ পাইছে বা ফেইল কৰিছে তেওঁলোকে যদি নিজৰ আনসাৰ স্ক্ৰিপ্ট ৰিচেক কৰাব বিচাৰে আৰু যদি সেবাৰ তৰফৰ পৰা কোনো তেনেকুৱা নটিফিকেশ্যন আহে, যিহেতু তোমালোকৰ HSLC HSৰ ফাইনেলৰ পিছত যিদৰে ৰিচেকিংৰ বাবে সেবাই নটিফিকেশ্যন দিছিল
ঠিক সেইদৰে যদি ৰিচেকিঙৰ ব্যৱস্থা থাকে নিশ্চয় সেবাই নটিফিকেশ্যন জাৰি কৰিব। চ' তোমালোকৰ ৰিচেকিং সন্দৰ্ভত যদি কিবা নটিফিকেশ্যন আহে কেনেকৈ তোমালোকে ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিবা, কি কৰিব লাগিব, ফিজ কিমান টকা দিব লাগিব, তাৰ লগতে মেইন কথাটো তোমালোকে ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিবা নে নোৱাৰিবা সেইটো সেবাৰ নটিফিকেশ্যন অহাৰ পিছত, নোটিছ অহাৰ পিছত ক্লিয়াৰ হ'ব, ফাইনেল হ'ব। গতিকে এতিয়ালৈকে আমি একো ক'ব নোৱাৰি। যদি সেবাৰে কিবা বিশেষ নটিফিকেশ্যন আহে যে তোমালোকে এপ্লাই ৰিচেকিং কৰিব পাৰা, মই তোমালোকক জনাই দিম কেনেকৈ কৰিব লাগে। চ' এইটো কথা আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়ালৈকে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ আনচাৰ স্ক্ৰিপ্ট ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰা বুলি তেনেকুৱা কোনো অপশ্যন নাই। যদি কিবা বিশেষ নটিছ আহে মই তোমালোকক কিবা নটিফিকেশ্যন বা খবৰ পালে জনাই দিম। এতিয়া জনাওঁ যে যিসকলে পাছ কৰিছা তোমালোকৰ নামভৰ্তি কেতিয়া হ'ব। যিহেতু ফাইনেলত যিসকলে পাছ কৰিছিল তেওঁলোকৰ HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন কমপ্লিটেড হৈ ক্লাছ চলি আছে আৰু তোমালোকৰ নামভৰ্তি কেতিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল বৰ্তমান যিহেতু দৰ্পণ পৰ্টেলটো বন্ধ হৈ গৈছিল, কিন্তু ইতিমধ্যে আজি যিহেতু তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট হৈছে, অতি শীঘ্ৰেই দৰ্পণ পৰ্টেলটো পুনৰ কম্পাৰ্টমেণ্টেলত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অপেন কৰি দিয়া হ'ব, মুকলি কৰা হ'ব। আৰু তোমালোকে প্ৰথমে HS ফাৰ্ষ্ট ইয়েৰত নামভৰ্তি কৰিবলৈ দৰ্পণ পৰ্টেলৰ জৰিয়তে যিখন কলেজত পঢ়িব বিচাৰিছা সেই কলেজত এপ্লাই কৰিব লাগিব দৰ্পণ পৰ্টেলৰ জৰিয়তে। চ' আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে যেতিয়া দৰ্পণ পৰ্টেলটো খুলি দিব, এতিয়ালৈকে যিহেতু খুলি দিয়া নাই, তোমালোকৰ যেতিয়া এডমিশ্যন নটিফিকেশ্যন আহিব, কেতিয়া এডমিশ্যন হ'ব, কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ দৰ্পণ পৰ্টেলত এপ্লাই কৰিবা, দৰ্পণ পৰ্টেল খোলাৰ পিছত মই তোমালোকক জনাই দি দিম। গতিকে তোমালোকৰ এতিয়া HS ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন ৰিলেটেড সকলো খবৰ তোমালোকক এইটো চেনেলত তোমালোকে একেবাৰে লাইভ পাবা, যিহেতু মই তোমালোকক সকলোখিনি ডিটেইলছ দিম। গতিকে তোমালোকে এডমিশ্যন ৰিলেটেড কেনেকৈ এডমিশ্যন ল'বা, কেতিয়া ডকুমেণ্টছ আহিব, কেনেকৈ এপ্লাই কৰিবা, সবিশেষ তোমালোকে পাই যাবা। গতিকে তোমালোকে সেইখিনি ডিটেইলছৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰাৰ লগতে মোৰ চেনেলটো ভিজিটিং কৰি থাকিবা। মই তোমালোকক লেটেষ্ট যিবোৰ একেবাৰে সত্য সঁচা একেবাৰে ৰিচেণ্ট যিবোৰ আপডেট আছে সেইবোৰ দি থাকিম। তোমালোকে চেনেলটো ভিজিটিং কৰি থাকিবা। আৰু তোমালোকৰ এডমিশ্যন ৰিলেটেড এতিয়ালৈকে যিহেতু আজি ৰিজাল্ট হোৱাত এতিয়ালৈকে কোনো আপডেট অহা নাই, অহাৰ পিছত মই তোমালোকক জনাই দি দিম। চ' আজিৰ ভিডিঅ'টো থাম্বনেইলত তোমালোকে যিখিনি প্ৰশ্ন দেখিছিলা মই উত্তৰ দিছোঁ। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। এইসমূহৰ ওপৰত যদি আৰু কিবা জানিবলগীয়া আছে তোমালোকে মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকক জনাই দিয়াৰ চেষ্টা কৰিম। মিলি আছোঁ এটি নেক্সট সুন্দৰ ভিডিঅ'ৰ সৈতে। আজি মানলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ছাপৰ্টিং ৱাচ।